ৰাতিপুৱাই গেছ গা পা ধুই আৰু চাকি বন্তি জ্বলাই ইফালে ওলাই ল'লোঁ। আজি মানে ঘৰত পূজা আছে, আইতাহঁতৰ ঘৰত পূজা আছে, তো সেইকাৰণে ওলাই গৈছোঁ আৰু ৰাতিপুৱাই ওলাই মেলি মেখেলা চাদৰ পিন্ধি ইফালে গৈ আছোঁ আইতাহঁতৰ ঘৰত। ইফালে ৰ'দো দি আছে আৰু ইফালে মায়ে আগত গৈ আছে, মই আকৌ পিছে পিছে গৈ আছোঁ। ইফালে পাই গ'লোঁ আইতাহঁতৰ ঘৰ। ইফালে কিবা কিবি লৈ আহিছোঁ, কলপাত কিবা কিবি, আৰু ইফালে পাই গ'লোঁ আৰু ৰন্ধা বাঢ়াতে লাগি গ'লোঁ আৰু আহি পেলাই মই একেবাৰে নিৰামিষ খাব যিহেতু ভাতৰ যোগাৰ হৈছেই প্ৰায় মোৰ আধা। ইফালে ভাতখিনিও হৈ গ'ল, আহি কিনে যোগাৰ কৰি লৈছোঁ। ইফালে নাম ধৰি আছে, পুথি পঢ়ি আছে এনেকৈ। তাৰপিছত আৰু ইফালে মই দালি চালি বহাই ভাত পানী বহাই একেবাৰে আজৰি হৈ ল'লোঁ। ইফালে মই দালিটো বুটৰ দালি বহাইছোঁ, এয়া হৈ গ'ল বুটৰ দালি আৰু ভাত পাপৰ এনেকৈ খাম আৰু নামতিকেইটাকো খুৱাই পঠাই দিম একেবাৰে। ইফালে আমাৰ নাম খতম হৈ গ'ল আৰু ইফালে ময়ো খাই বৈ ওলালোঁ আৰু যাবলৈ। তো এইখিনিয়ে আছিলে, বাই বাই।